আপোনাক বাৰু আপোনাৰ প্ৰথম চাইকেলখন কোনে দিছিলে? মোক কিন্তু মোৰ মাহীয়ে দিছিলে দেই। এতিয়া আকৌ হিৰো কোম্পানীৰ। চিনেমাৰ হিৰো নহলেও জীৱনত যে ভিলেইন নহয় এইটো কিন্তু সঁচা। আজি যিহেতু বিশ্বকৰ্মা পূজা সেইবাবে নিজে গা নুধুলে এইকেইখনকতো ধুবই লাগিব। হায়াৰ ছেকেণ্ডাৰীত তৰা পোৱাৰ বাবে মোৰ নিজাকৈ স্কুটাৰ বুলি ক'বলৈ গ'লে এইখনেই আছে, তাকো মামাই দিয়া। বাল্টি এটাত পানীৰ লগতে চেম্পু দিলো, লগতে দিলো চাৰ্ফ, যাতে ঘৰত আকৌ এখন নতুন আইনাৰ প্ৰয়োজন নহয়। আমাৰ পিছে চাৰ্ফ হৰলিক্সৰ টেমাতে থাকে দেই। আপোনাৰ পিছে জীৱনৰ প্ৰথম চাইকেল কোনখন আছিলে? মোৰ আকৌ প্ৰথম চাইকেল বুলি ক'বলৈ এইখনেই আছিলে, যোনখন মই কিনিব যোৱা এতিয়াও মনত আছে। এতিয়া পিছে চলাব পৰা অৱস্থাত নাই, কাৰণ ইয়াৰে ৰিংটো বেয়া হোৱাৰ লগতে বাওঁফালৰ হেণ্ডেল পাতটো ছিঙি গৈছে। মোৰ অভিজ্ঞতাৰ ফালৰ পৰা এটা কথা কওঁ, যদি চাইকেল কিনিবই বিচাৰে তেনেহ'লে গিয়াৰিং নিকিনিব। কথাতে আছে নহয় অল্ড ইজ গল্ড বুলি। স্কুটাৰখন আজি এবছৰেই হবৰ হ'ল, বৰ্তমানলৈকে একো প্ৰব্লেম পোৱা নাই। ডিলাৰৰ পৰা অনাৰ সময়তে হেণ্ডেলৰ ব্ৰেক পাত অলপ পিছে ভাজ লগা আছিল। কিবা কিবি বস্তু লগাব লগা আছে যেনিবা, যেনে চিট কভাৰৰ লগতে ইনষ্টাগ্ৰাম আৰু ইউটিউবৰ নেম ফ্ৰণ্টতে দিম বুলি ভাবিছো। কেনে লাগিব? কাষতে যে থাকে ফুট ৰেষ্টটো, সেইটো নলগাৰো এটা কাৰণ আছে। বাকী থাকিল মাইলেজৰ কথা। তেল ডিপত পেট্ৰলৰ গন্ধ পালে লৰ মাৰে নহয়। কথা কৈ থাকোতে মোৰ বাৰু ধোৱা হৈ গ'ল। তাৰ পিছত এখন এখনকৈ গোটেই কেইখনকে সেন্দুৰৰ ফটকেইটা দি ধূপমালা দি মোৰ কাম হৈ গ'ল। এতিয়া মই পূজা খাবলৈ যাওঁ।